নমস্কাৰ, মই কষ্টুৰী সকলোকে মোৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া মই আছোঁ খুৰীহঁতৰ ঘৰত, আৰু খুৰীৰ লগত আজি মোৰ প্ৰগ্ৰেম এটা আছে, তাকে খুৰীৰ লগত গৈ আছোঁ। খুৰীয়ে গাড়ী চলাবলৈ গৈ আছোঁ, এতিয়া আহি আছোঁ, চাই থাকিব। মতলিয়া বতাহে উৰি আহি ক'লেছে পাহাৰৰে চূড়াকে মেঘে মেঘে চাপে হিয়াৰে আদৰ জুৰিটিয়ে বেগেৰে হিলে হিলে জুপিয়াই আবেগেৰে খুই যায় খুৰা খুৰা পিৰিতিৰ নদীভাৰ আবেগৰ ৰাগি বতাহ তোৰে চুৰিখে মই কিনো কৰো তুমি নাই মোৰ কাষতে বৰণীয়া ফুলনি আবাহনি দূৰণি তালে তালে নাচে পক্ষীৰা মই আছো তোমাৰে দুচকুৰে বাহিতে চাই লোৱা দুচকু জপা দিন জনে ৰাতি জনে মন জনে। এতিয়া আমি প্ৰগ্ৰেম কৰি আহি চাহ খাবলৈ সোমালোহি, আৰু প্ৰগ্ৰেমটো কৰোঁতে মানে তালৈ যাওঁতে আমি ভিডিঅ'টো শ্বুট কৰিবলৈ নহ'ল, আৰু মানে বহুত লৰালৰি হ'ল, তাৰ বাবে ভিডিঅ'টো তাত শ্বুট কৰিবলৈ নাপালোঁ। আৰু মানে চবেই আমাৰ বাবে ৰৈ আছিলে কাৰণে ভিডিঅ'টো শ্বুট কৰা নহ'ল। আৰু অনুষ্ঠানটো মানে গোলাঘাট কলাক্ষেত্ৰত কৃতি ছাত্ৰ ছাত্ৰীসকলক অভিনন্দন জনোৱাৰ বাবে পতা হৈছিলে, তাৰে অনুষ্ঠান আছিলে। আমি তাত কোৰাছ গাবলৈ গৈছিলোঁ, সেইটোৱে আছিলে। আৰু ভিডিঅ' ক্লিপটো দি দিম, চাব। এতিয়া ঘৰ আহি গ'লোঁ। গান গাই এতিয়া শুনি আছে। তেওঁলোকক ভিডিঅ'টো ভালকৈ দেখাব নোৱাৰিলোঁ মানে আমি গৈ পোৱাৰ লগে লগে আমাৰে মানে প্ৰথম আছিলে প্ৰগ্ৰেমটো। কোৰাছটো আমাৰে আছিলে কাৰণে আমালৈ ৰৈ আছিলে, আৰু আমি গৈ ডাইৰেক্ট গাবগৈলগীয়া হ'ল। সেইবাবে মোৰ ক্লিপটো দি দিম মই গানৰ, আপোনালোকে চাব আৰু মৰম দিব সকলোৱে। আৰু বহুত দিন ভিডিঅ' দিয়া নাই মানে মই মানে কিবা এটা প্ৰব্লেম হৈছিলে, সেইকাৰণে ভিডিঅ' দিব পৰা নাছিলোঁ। আৰু ভিডিঅ'টো যদি ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।
रे